নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেলত আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এটা স্বৰচিত গল্পপাঠ। গল্পটিৰ শিৰোনাম অভিমান। হে ৰাবুপা, কি কৰি আছা? একো যে মতা নাই। মোৰ মাত শুনা নাই নি বাৰু? নে কিবা বেলেগ চিন্তাত আত্মবিভোৰ হৈ আছা? তথাপিতো বিপুলে একো মাত নমতাত গাঁৱৰ সোমনাথ বৰ্তা ভিতৰলৈ কু কু কৰি সোমাই গৈ বিপুলৰ ককাক বলৰামৰ লগত একেবাৰে জুইশালতে বহিলেগৈ। জাৰৰ লৈ লৈ জুহালত পকৰা আৰু চাহৰ জুতি লোৱাৰ আনন্দই বেলেগ। দুয়ো বন্ধুৱে চাহ খাই খাই বৰ আনন্দ মনেৰে কথা পাতি থাকোঁতেই বলৰাম খুৰাৰ বোৱাৰী আহি টপককৈ ক'লেহি, দেউতা, কথা এটা কওঁ হ'লে বেয়া নাপাব। এই ৰাতিপুৱা সময়ত জুহালত বহি থাকিলে মোৰ ভাত পানী বনোৱাত বৰ অসুবিধা হয়। আমাৰ তাতে গেছ এটাও নাই নহয়। বোৱাৰীয়ে মনময়ূৰীৰ কথাত অবাক লাগি দুয়ো ইজনে সিজনৰ মুখলৈ চাবহে পাৰিলে। সোমনাথ বৰ্তাক বন্ধুৰ বোৱাৰীয়েকৰ কথাষাৰে অন্তৰত একেবাৰে হুলে বিন্ধা দি বিন্ধিলে। তাত এখন্তেক সময়ো ৰৈ নাথাকি কাকো মাতবোল নকৰাকৈ চিধাচিধি ঘৰ পালেগৈ। সোমনাথ বৰ্তাই বন্ধুৰ ঘৰলৈ আহোঁতে বিপুলক যেনেকৈ বহি থকা দেখিছিল, ঠিক তেনেদৰেই যাবৰ সময়তো মোবাইলটো পিটিকি বহি থকাই দেখিলে। ঘৰ পায়ে সোমনাথ বৰ্তাই মুখ হাত ধুই টোপনি হেঁচা মাৰি ধৰিছে বুলি পত্নীক কৈ দীঘল দি বিচনাত পৰিলে। পত্নী সুবৰ্ণ বৰ্মাৰ বুজিবলৈ বাকী নাথাকিল যে বন্ধুৰ ঘৰত সোমনাথ বৰ্তাই নিশ্চয় কিবা এটা গোলমাল কৰি আহিলে। নহ'লেনো আমাৰ এওঁ মানুহৰ ঘৰৰ পৰা সহজে অহা ভকত নে? মনলৈ অহা চিন্তাবোৰ হঠাৎ আঁতৰাই সুবৰ্ণ বৰ্মা কামত লাগিল। কিমান যে কাম ঘৰখনৰ। সুবৰ্ণ বৰ্মাই মনে মনে ভাবিবলৈ ধৰিলে, মই যে আগতে চাকৰি কৰিও শাহু শহুৰ সকলো কাম কেনেকৈ চম্ভালি আলহীকো ভালদৰে সেৱা সৎকাৰ কৰিব পাৰিছিলোঁ। আজি মোৰ বোৱাৰী থাকি মিছা। বোৱাৰীয়ে নিজৰ কামকেইটা শেষ কৰি চাকৰিলৈকে সময়মতে ওলাই যাব নোৱাৰে। তেনেস্থলত মোৰ কামতনো? আমাৰ এওঁ যে বোৱাৰীক টোপ পৰিবলৈকে নিদিয়ে। কিবা এটা বোৱাৰীৰ কথা ক'লেই মোকহে বেকাহি মাৰে। উপায় নাই, কাক কম, কোনে বুজিব? সেয়ে মনে মনে কেতিয়াবা বকি বকি কাম কৰি থাকোঁ। শহুৰেকৰ মৰম পাই পাই বোৱাৰী একেবাৰে মূৰত উঠিলেগৈ। মই যে একো ক'ব নোৱাৰোঁ। কিবা ক'লে মনতে অভিমান কৰি ভাত পানী নোখোৱাকৈ শুই থাকেগৈ। উপায় নাই বুলি অলপ ডাঙৰকৈ চিঞৰি চিঞৰি সুবৰ্ণ বৰ্মাই পুখুৰীৰ পৰা পানী আনিবলৈ বুলি বাল্টিংটো লওঁতেই দেখিলে বলৰাম খুৰা বৰ খৰধৰকৈ, হেৰা বন্ধু, ক'ত আছা? বেগেতে ওলাই আহাচোন বুলি মাত মাতি মাতি তেওঁলোকৰ ঘৰৰ বাৰান্দা পাইছেহি। বলৰাম খুৰাক দেখাৰ লগে লগে সুবৰ্ণ বৰ্মাৰ জীৱটো চিৰিংকৈ গ'ল আৰু বলৰাম খুৰাক ক'লে, আপুনি আমাৰ এওঁক ইমান ফোপাই জোপাই বিচাৰি আহিছে, এওঁ বাৰু কিবা অঘটন ঘটালে নি আপোনালোকৰ ঘৰত? তেতিয়া বলৰাম খুৰাই টপৰাই ক'লে, নহয়, মোৰ বন্ধুৱে একো কৰা নাই। আজি মোৰ বোৱাৰীয়ে মান সন্মান শেষ কৰি দিলে। মই আজি বন্ধুৰ আগত বৰ লাজ পাইছোঁ বোৱাৰীৰ বাবে। মই বোৱাৰীক সেই সময়ত কিবা কোৱা হ'লেও ঘৰখনত কাজিয়াৰ সৃষ্টি হ'লহেঁতেন। সেই ভাবিয়েই মই একো নেমাতি নীৰৱ দৰ্শকৰ দৰে কেৱল দুখৰ বোজা এটা লৈ থমকি ৰ'লোঁ। আজিকালি বোৱাৰীক কথা ক'বলৈ ভয়েই লাগে। মই যে আগতে কিমান মানুহক বেয়া পথৰ পৰা বিভিন্ন উপদেশ দি ভাল পথলৈ আনিব পাৰিছিলোঁ। কত মিটিং পাতি পাতি গাঁৱৰ ল'ৰা ছোৱালীবিলাকক নীতিশিক্ষাৰ পাঠ পঢ়ুৱাইছিলোঁ। আজিকালি সেই দিন গ'ল বুজিছা। সুবৰ্ণ বৰ্মাই আচল কথা বুজিব নোৱাৰি তেখেতৰ চকুলে থৰ লাগি চাই থাকিল। ইফালে বন্ধুৱেকৰ মাত শুনি সোমনাথ বৰ্তা বিচনাৰ পৰা উঠি আহি বন্ধুৰ লগত কথাৰ মহলা মাৰিবলৈ ধৰিলে। কথাৰ মাজতে বোৱাৰীয়েকে কৰা কঠোৰ ব্যৱহাৰৰ বাবে বলৰাম খুৰাই লাজ পাই বন্ধু সোমনাথ বৰ্তাৰ ওচৰত ক্ষমা বিচাৰি সুবৰ্ণ বৰ্মাই দিয়া সুন্দৰ চাহকাপ খাই বলৰাম খুৰা বেগাই ঘৰলৈ লৰ মাৰিলে। পিছতহে সুবৰ্ণ বৰ্মাই স্বামী সোমনাথ বৰ্তাৰ পৰা উৰহী গছৰ ওৰ বুজি পাই মূৰে কপালে হাত দি ভাবিবলৈ ধৰিলে, হে হৰি,
সকলোৰে ঘৰৰ সমস্যাবিলাক প্ৰায় একেই, খালি মাত্ৰ ৰূপটোহে বেলেগ। ধন্যবাদ।